ভালনে আপোনালোকৰ আৰু মোৰো ভালে আজি হৈছে উৰুকা আৰু আমি সকলোৱে উৰুকাৰ ভোজ খাব লৈছোঁ আৰু আপোনালোকেও চাগে আজি তেনেকৈ মানে খাব লৈছে আৰু তেতিয়াহ'লে মই নৱনীতাই মোৰ আন এটা ব্লগ নৱনীতা হেপী লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আজি উৰুকাৰ ভোজ খাব লৈছোঁ আমাৰ ডাঙৰ ঘৰৰ মানে চোতালতে তেওঁলোকৰ চোতালখনো ডাঙৰ আমি প্ৰত্যেক বছৰে তাতে লগ লাগি খাওঁ তেতিয়াহ'লে আহক চাওঁ এয়া অকণমানিজনী ভতিজাজনী চাওঁ ঋষিকা মুখখন দাঙি দিয়া দাদা ৰ'বচোন হাই এটা কৈ দিয়ক এয়া মোৰ আৰু ডাঙৰ বৰজনা হয় এজনী ভতিজা হয় আজি সকলোকে দেখুৱাই দিছোঁ আৰু এয়া সকলো ব্যস্ত নিজৰ নিজৰ কামত এয়া অঁ হাই হেল্ল' কোৱা এয়া সকলো মাছ মাংস ওলাব এতিয়া ৰ'বা আৰু সকলোৱে উৰুকাৰ ভোজ খাবলৈ এয়া তৈয়াৰী কৰি আছে পিংকিও খাই এটা কৈ দিয়া সেইজনী আমাৰ ঘৰৰে হয় পিংকি তেতিয়াহ'লে ব'লক আজি চব দেখুৱাই দিছোঁ আমাৰ খুৰীদৈ দাইল আলু ধুবলৈ নিছে আৰু মই আছোঁ আমাৰ ডাঙৰ ঘৰত এয়া আমাৰ ভোজ তৈয়াৰ হৈ আছে এইটো আমাৰ বাবু হাই এটা কোৱা আকৌ আজি হেপী মাঘৰ বিহু আৰু এইটো নবুল 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 কিবা এটা কৈ দিয়া এইবোৰ সকলো মোৰ ভাইটি হৈছে আৰু এয়া আমাৰ আইতা আজি সকলোকে দেখুৱাইছে পানী আনিছে এয়া আমাৰ ডাঙৰ বৌ পানী আনিছে তাৰপাছত এয়া এইবোৰ মাংস এয়া ভাত মাছ মাছ এয়া যোৱাকালি ভোজ খোৱা হৈ গ'ল আৰু আজি পিছদিনাখন মই জা জলপান লৈ নামঘৰলৈ যাবলৈ ওলাই আহিছোঁ কাৰণ আমাৰ নিয়ম আছে নামঘৰ আমি নামঘৰলৈ পিঠা দৈ লৈ আহিছোঁ আৰু সকলোৱে এনেকৈ লৈ আহে আমাৰ ইয়ালৈ জলপান খাবলৈ আহিবি খাবা আকৌ ইয়াত খাব লাগিব মা ইয়াত খাব নিয়ম আছে দেই বেটিও ৰাতিপুৱা নামঘৰৰ পৰা আহি আৰু ভিডিঅ' নকৰিলোঁ দিনটো কামৰ মাজতে পাৰ হৈ গ'ল আৰু এতিয়া সন্ধিয়া ভাত খাব লৈছোঁ ৰাতিৰ সাজত বনালোঁ আজি এয়া মাংস বনালোঁ আৰু কাঠ আলু মাটি দাইল বনাইছোঁ খাম আৰু এতিয়া আমি এয়া আমাৰ ভাত তৈয়াৰ হৈ গ'ল আমাৰ তিনিটি প্ৰাণীয়ে বিহু এনেকৈয়ে পালন কৰিম কালি যিহেতু ভাত ঘৰত খোৱা নহ'লেই আৰু এতিয়া খাওঁ আৰু